ৰাস্তাৰ কিনাৰতে আমাৰ মাটিখিনি তাৰপিছত এইফালৰ দিগিৰ এয়া এইখিনি হেৰি কৰি আছে গেছি তাৰপাছত এইফালৰ দিগি আমাৰ এইখিনি মাটি আৰু এইয়া মাহঁতে বঢ়িয়াকৈ চাহ খাই আছে আৰু বঢ়িয়াকৈ দেই এইয়া চাওঁ এইখন পথৰ ৰাস্তাৰ কিনাৰতে ধুনীয়াকৈ চবৰে ৰোৱা হৈয়ে গৈছে আমাৰে অলপ বাকী আছিল মানে ৰাইজৰ ৰোৱা সেউজীয়া পৰিল আমাৰ তাতে কুমলীয়া আহিছে এতিয়া হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল মোৰ খবৰো ভাল আকৌ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি একদম পথাৰত আহিছোঁ মানে পথাৰত চাহ দিব লাগি আহিছোঁ মাহঁতক আৰু পথাৰৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই অকণমান স্কিপ নকৰিব কিন্তু ব'লকচোন আজি পথাৰত কি কৰোঁ কেনেকুৱাকৈ কি কৰে গোটেইখিনি দেখাই আছোঁ আপোনালোকক চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো এই পথাৰত চাহ দিব লাগি আহিব লাগি তাই আগতে খাৱাতহে লাগছে ইখন দেখছা যিহেতু ঘৰৰ পৰা অকণমান দূৰ সেইকাৰণে প্ৰস্তুতিখনকে লৈ পেলাই আমি ওলালোঁ পথাৰত একো নকৰে বাৰু আমাৰ ৰোৱা হৈ আছে বৰ্তমান ৰোৱা হৈ গ'ল এয়া দেখাই আছোঁ দেই ৰোৱাখিনি আমলখি লগা নাই নেকি লাগছি এডাল বঢ়িয়াকৈ আমলখিৰ গছত তলতে আমাৰ মাটি এইখিনি ৰোৱা হৈয়ে গ'লা আৰু এইফালে খৰাহি পাই এইফালে দেখা পালোঁ দেউতাই দুটা বাঙি লৈ আহিছে বাঙি কোনে খাই ভাল পাওঁ কমেণ্ট কৰি জনাবিচোন আমাৰ আকৌ বাঙিৰ লগত বহুত স্মৃতি আছে দেই আমাৰ ভণ্টিয়ে বেয়া কোব খাইছিল একবাৰ তাই বাঙি খাব লাগি যায় যদি কেতিয়াবা ক'ব লাগে আপোনালোকক কমেণ্ট কৰি জনাব আৰু এইকেইটা দেখিছেনে কি এইটো চৰেৰ তোৰ গোটেই ফুলটোৱে সাৰ হৈছে এতিয়া তাৰ কিনে কি আছিল আৰু এইফালে ডাইৰেক্ট আহি গ'লোঁ আজি চানীৰ বাৰ্থডে আছিল বাৰ্থডেৰ কাৰণে এইটো বাৰ্থডে গাৰ্ল তাৰপিছত ইহঁতৰ ঘৰত আহি গ'লোঁ আৰু ডাইৰেক্ট পথাৰৰ পৰা আহিব লাগি তাৰপাছত ইয়াক একদম কেক চেক আনি মানুহ চানুহ আহি একদম চব আজৰি হৈয়ে আছে আমি আৰু যাওঁতে দেৰি হৈ গ'লোঁ আৰু তাৰপাছত এইয়া এতিয়া বৰ্তমান এয়া ফটো প্ৰতিযোগিতা হৈ আছে ফটো উঠি আছে মানে এইয়া দেখছা একদম পূৰা ষ্টাইল মাৰি মাৰি ফটো উঠি আছে জানা হ'ল আৰু চিয়া ডাঙৰ হৈ গ'ল আৰু এইয়া ফটো উঠা ষ্টাইল চাউট তাইৰ বাৰ্থডে গালৰ এইফালে এইটো মাক আৰু এইফালে এইটো কোনে বাবক পাপাক নহয় দেউতা এইফালে এইটো মায়াক সেইফালে এইটো বইনা সেইফালে বইনাক এইটো আজি গোটেই চিয়াকৰ বাৰ্থডে দেখা পাই গোটেই বাপকৰ দেহা হৈ গৈছে গোটেই একেবাৰে তেতিয়াৰ পৰা কিমাননো কি বকি আছে কিমাননো কি কৰি আছে দেই এইখান আছে গোটেই কেক খুৱাই দিয়া লাগছে অলপ বাপকক কৈয়ে আছে আৰু পুৰা একদম বকিয়ে আছে দেখছা ৰেষ্ট দিয়া নাই আজি Happy birthday. এইফালৰ দিকে কেক চেক কাটা হৈ গ'ল এইফালে খাৱাৰ পৰ্ব আৰম্ভ হৈ গ'ল আৰু আমাৰ এয়া আৰম্ভণি হৈছে আৰু পেট পূজা কৰিবৰ কাৰণে প্ৰথম ভোট আহি পেলাই চাহ আহি পেলাই এয়া পায়স আহি পেলাই তাৰপাছত লাহে লাহে বস্তু আহি আছে আৰু এয়া চাহৰ পৰ্ব নেকি এয়া আমাৰ বিলেনী বনশ্ৰী বৰুৱা এইফালে মায়াক এইফালে নাহিকে মায়া মায়া এইটো আমাৰ পায়স
এইফালৰ দিগি এয়া জেলেপি আৰু কাটা নিমকি আৰু আৰু বেছি দীঘলীয়া কৰি নাথোৱে আৰু কিমান আৰু কৈ থাকিম আৰু আগতে খাওঁতো আগতে পেট পূজা না আগতে খাই লওঁ তাৰপাছত আকৌ আপোনালোকক দেখাই আছোঁ আকৌ লগ পাই আছোঁ দেই আপোনালোকক এইফালে চাহ খাব লাগে আৰম্ভ লাগি কৰিব লাগি খুজিছিলোঁ এইফালে নুংগুৰ গাত পৰিল অকণমান গৰম গৰম চাহ আৰু এইফালৰ দিকে সিয়াত থৌ লাগি ভাল লাগি বঢ়িয়াকৈ কান্দি ভাল লাগি নবুৰ বায়েকৰ কোলাত বহি লৈছে সি আৰু কান্দা কাটা কৰি ভাল লাগি কি কৈছিলি তেতিয়াচোন কিয় নাললি আৰু ঘৰ পাই পেলাই কি এয়া দেখিছানে বনি চাউলৰ জলপান এয়া এইটো হৈছে বৰকমণি কল আৰু জলপান আহি পেলাই বৰ ধুনীয়াকৈ অকণমান খাই লৈছোঁ আৰু পাৰ্টিৰ পৰা আহি অকণমান দেৰিকৈ খাইছোঁ দেই 8:30 বজাত 9:30 বজাত খালোঁ নেকি ৰাতি তাৰপাছত এয়া এইফালৰ দিগি মাৰ বঢ়িয়াকৈ পটল আৰু আলু ভাজিব লাগি থৈ দিছি এয়া ৰাতি খানা